নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই এটা পকা অমিতাৰ ৰেচিপি লৈ আহিছোঁ। পকা অমিতাৰ পৰানো কেনেকৈ লাডু বনাব পাৰি মই আজি আপোনালোকক দেখুৱাম, আৰু তাৰ বাবে কি কি লাগে আপোনালোকে ভিডিঅ'টো চাই গ'লেই গম পাব। এয়া দেখিছেনে, এটা পকা অমিতা বাৰীৰে গছৰ পৰা ছিঙি আনি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু সাইডটো অলপ কলা কলা হৈ আছে, কিন্তু ভিতৰটো বৰ ধুনীয়া। মই আপোনালোকৰ আগত ফালি দেখুৱাম, চাই থাকিবচোন। এয়া দেখিছেনে, অমিতাটো ফালি ল'লোঁ গুচাই পেলাই। বৰ ধুনীয়া ভিতৰটো, বাহিৰটোত অকণমান কলা কলা আছিলে। আৰু এয়া মই এফালৰ এচিড মানহে লৈছোঁ, লৈ পেলাই এনেদৰে টুকুৰা কৰি কাটি ল'লোঁ। আৰু তাৰ বাবে যিহেতু লাডু বনাবৰ বাবে চেনি লাগিব, সেইকাৰণে মই এয়া চেনি একাপতকৈ অলপ কম মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু বেছি মিঠা দিব নালাগে, কাৰণ অমিতাটো যিহেতু পকায়ে সোৱাদ হ'বই, সেইবাবে চেনি অলপ এনেকৈ মিক্সিত মাৰি ল'লোঁ। মিক্সিত মাৰি লৈছোঁ এইকাৰণেই মিহি হ'বৰ কাৰণে, নহ'লে চেনিবোৰ অলপ গোটা গোটা হৈ থাকে যে, সেইবাবে মিক্সিত মাৰি পেলাই মিহি কৰি ল'লোঁ। এইখিনি বাতিটো এবাতি হোৱা নাই, আৰু অলপ কম হৈছে। তাৰপিছতে ইয়াতে এতিয়া মই এই কাটি লোৱা পকা অমিতাখিনি মিক্সিটোত মাৰি ল'ম। মাৰি পেলাই তাৰ ৰসখিনি উলিয়াই ল'ম। সেই ৰসখিনিৰ পৰাই যিহেতু মই লাডুটো বনাম, সেইবাবে গোটেই অমিতাৰ টুকুৰাকেইটা এটা এটাকৈ মই মিক্সি বাতিটোত দি লৈছোঁ। মই এটা হাতে ভিডিঅ' কৰিবলগীয়া হৈছে, আৰু এটা হাতে অমিতাখিনি মিক্সি বাতিটোত দিবলগীয়া হৈছে চামুচখনে, সেইকাৰণে অকণমান অসুবিধাও হৈছে। তথাপিও এডোখৰকৈ মিক্সিত দি দিলোঁ। এয়া মিক্সি বাতিটোত সম্পূৰ্ণকৈ গোটেইখিনি ভৰাই ল'লোঁ। লৈ এতিয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। মিক্সি বাতিটো এয়া ভৰাই দিছোঁ। এতিয়া গ্ৰাইণ্ড কৰি ল'ম। কিমানটোলৈকে পেষ্টটো কৰিব লাগিব সেইখিনি মই আপোনালোকক দেখুৱাই দিছোঁ, বৰ বেছিকৈও নকৰিব। এয়া দেখিছেনে, ইমানটো হ'লেই হৈ যাব। ইমানখিনি পিচিলেই হ'ব, আৰু ইয়াতকৈ বেছি নামাৰিব। আৰু এয়া ইমানখিনি হ'লে এবাতি নহ'লে, আৰু মই এবাতিতকৈ অলপ কম চুজি লৈছোঁ। এইটো অন্নপূৰ্ণা ঘিউ অকণমান দিব লাগিব। আৰু এয়া একাপতকৈ অকণমান কম গাখীৰ লৈছোঁ। তাৰপিছত এইফালে গেছত কেৰাহীখন পাতি ল'লোঁ, আৰু তাতে 2 চামুচমানৰ জোখত ঘিউ দি ল'লোঁ। ঘিউ দি ল'লে অমিতাৰ সেই পকা পকা গোন্ধটো যে, সেই গোন্ধটো নাইকিয়া হ'ব, আৰু লাডুটো খাবলৈ খুব ধুনীয়া হ'ব। অকণমান গৰম হ'বলৈ কেৰাহীখন ৰাখি দিলোঁ। তাৰপিছত ইয়াতে এতিয়া মই চুজিখিনি দি লৈ পেলাই ভাজি ল'ম। অমিতাখিনি দি লৈছোঁ, পিচি থোৱা অমিতাখিনি চুজিখিনিত দি লৈছোঁ। আৰু এতিয়া এই অমিতাখিনি চুজিৰ লগত ভালদৰে মিক্স কৰি দিব লাগিব। লাহে লাহে গোটেইখিনি মিলাই দিব হেতাখনে। এয়া দেখিছেনে, এনেদৰে লৰাই থাকিব। লৰাই ইয়াত আৰু অকণমান ঘিউ দি দিম, যিহেতু আগতে দিয়া ঘিউখিনি চুজিখিনিয়ে শুহি ল'লে। আৰু এতিয়া অমিতাখিনিত অকণমান ঘিউ দি দিছোঁ, তেতিয়া অমিতাৰ এই পকা পকা গোন্ধটো যে, সেই গোন্ধটো নাহে। আৰু সেইকাৰণে এনেকৈ দি আকৌ 2 মিনিটমান সময়ৰ কাৰণে এনেদৰে লৰাই পেলাই মিলাই ল'ব। এয়া দেখিছে। আৰু ইয়াতে এতিয়া পিচি লোৱা চেনিখিনি দি দিছোঁ। আৰু চেনিখিনি অকণমান মিক্স হোৱাৰ পাছতে মই ইয়াতে গাখীৰখিনি এড কৰি দিম। এয়া গাখীৰখিনি দি ভালদৰে লৰাই ল'ব লাগিব। এনেকৈ
অকণমান টান টান হৈ যোৱা অমিতা আৰু চুজিখিনি ধুনীয়াকৈ লৰাই মিলাই দিব। 3 মিনিটমানৰ কাৰণে এনেদৰে ভাজি থাকিব। আৰু যেতিয়া একেবাৰে লাডু এটা হৈ কেৰাহীখনত প্ৰায় এৰখাই আহিব, তেতিয়াই গম পাব যে পেষ্টখিনি হৈ গৈছে। এয়া দেখিছেনে, লাগি আহিছে হেতাখনত, কেৰাহীৰ পৰা এৰখাই গৈছে, তাৰমানে পেষ্টখিনি হৈ গ'ল। এইখিনি এতিয়া মই ঠাণ্ডা হ'বৰ বাবে বাতি এটালৈ টুকি থলোঁ। এয়া গোটেইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। আৰু হাতত এতিয়া অকণমান ঘিউ সানি ল'লোঁ, তেতিয়া লাডুটো বনাবলৈ সহজ হয়। এইটো এটা বনালোঁ। এনেদৰে মই গোটেইকেইটা লাডু লাহে লাহে বনাই ল'লোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু আজি আপোনালোকে মোৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকেও এনেদৰে বনাই খাবচোন। তেন্তে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম।